মোৰ ইউটিউব চেনেল কাজিৰঙালৈ আমন্ত্ৰণ জনাইছোঁ। আজি মই ঘৰৰ সৰু বাৰীখন অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইজোপা মোৰ জবা ফুল, সেই জবা ফুল লাগি আছে, আৰু লগতে এইজোপা অমিতা, বাৰীৰ অমিতা, ধুনীয়া হৈছে বাৰীৰ অমিতা, খাব পৰা হৈছে। আৰু এইবোৰ বাৰীৰ অমিতা, সুন্দৰ হৈছে বাৰীৰ অমিতাখিনি, এইখিনি বাৰীৰ অমিতা খাব পৰা হৈছে। তাৰপিছত দেখুৱাইছোঁ আপোনালোকক মই এইজোপা সৰু মোৰ মধুৰিআম গছ এনেকৈ ৰুইছোঁ মই বাৰীতে। আৰু দ্বিতীয়তে এইখিনি ভেন্দি লাগি আছে গছত, কিছুমান বুঢ়াও হৈ গৈছে। তথাপিও ভেন্দিখিনি মাজে মাজে আমি এইবোৰ ছিঙি খাওঁ, সদায় ছিঙি খাওঁ। এইকেইদিন বৰষুণৰ কাৰণে বাৰীলৈ আহিব পৰা নাই, সেইকাৰণে ভেন্দিখিনিও তেনেকৈ ছিঙিব পৰা হোৱা নাই। তাতে লগতে এইজোপা উৰহি এজোপা বগাই আছে, সৰু উৰহি গছ এজোপা বগাই আছে। তাতে এইজোপা মোৰ বেঙেনা। এতিয়া মই আপোনালোকক দেখুৱাম বাৰীতে থকা এজোপা ধুনীয়া তুলসী গছ। এজোপা তুলসী গছ, ক'লা তুলসী, আমাৰ অসমীয়া মানুহে হেৰি কৰে, ক'লা তুলসী, শ্যামা তুলসী। তাতে এজোপা জিকা বগাই আছে, সৰুকৈ জিকা দুটা এটা লাগে, কেতিয়াবা জিকা নলগা নহয়, দুটা এটা জিকা লাগি থাকে। তাকে চাইছোঁ, নাই জিকা নাইকিয়া। দুদিনৰ আগতে খালোঁ দুটা জিকা। এইজোপা কোমোৰা গছ লাগি আছে, কোমোৰা গছ, এইজোপা কোমোৰা, বাৰীৰ কোমোৰা, সেয়া ফল ধৰিছে, খাব পৰা হ'ব। আৰু 2-4 লাগিব আৰু 10 দিনমান সেনেকৈ বগাই আছে উৰহি কোমোৰা। তাৰপিছতে এইজোপা মোৰ জেতুকা গছ, জেতুকা মেহেন্দি বুলি যিটো কয়, আমাৰ অসমীয়াত জেতুকা বুলি কয়, এনেই মেহেন্দি হয়, মেহেন্দি গছ। এইজোপা মই বাৰীতে ৰুই থৈছোঁ। তাৰপিছত এইজোপা নৰসিংহ গছ, কাৰিপত্তা বুলি কয়, নৰসিংহ গছ। আৰু এইজোপা জলকীয়া এতিয়া লগা নাই, তথাপিও লাগিব। এইজোপা পাহাৰী জলকীয়া, পাহাৰৰ জলকীয়া বুলি কয়, লাগে। খুব জ্বলা হয় দেই জলকীয়াজোপা, বৰ জ্বলা ধৰণৰ হয়। সেয়া জলকীয়া লাগিছে, সেয়া চাওক জলকীয়া লাগিছে, দেখিছে? সেয়া জলকীয়া ইমানটোৱে হয়, কিন্তু খাবলৈ বিৰাট জ্বলা হয়। এইবোৰ লাগিব ধৰিছে জলকীয়া। আহক এতিয়া মই বাৰীৰ অন্য এটা অংশলৈ আপোনালোকক লৈ যাওঁ। বাৰীৰ বিভিন্ন এটা অংশ। এইজোপা ক'লা জলকীয়া, সেয়া ক'লা জলকীয়া লাগি আছে, সেয়া ক'লা জলকীয়া লাগি আছে। এতিয়া আপোনালোকক মই লৈ গৈছোঁ বাৰীত থকা ৰবাব টেঙাজোপালৈ। এইজোপা ৰবাব টেঙা, সেই ৰবাব টেঙা লাগি আছে, সেয়া দেখিছে আপোনালোকে? ৰবাব টেঙা লাগি আছে, সেয়া ৰবাব টেঙা লাগি আছে। এতিয়া পকিব, আৰু পকিলে খাবলৈ হ'ব। আৰু এইজোপা মধুৰিআম, 2-এটা মধুৰিআম লাগিছে, চৰাই খাই দিয়ে মধুৰিআমবিলাক, সেইকাৰণে কাউৰী বা যিকোনো চৰাই খাই দিয়ে, সেইকাৰণে মধুৰিআমটো তেনেকৈ নাপাওঁ আমি। তথাপিও যি লাগে তাৰে 2-এটা আমি খাওঁ। এইজোপা মোৰ আমলখি গছ, দেখিছে? বাৰীৰ আমলখি গছ, ডাঙৰ ডাঙৰ আমলখি হয়, ধুনীয়াকৈ আমলখি এতিয়া লাগিব, ফুল ওপৰত লাগি আছে, এনেকৈ লাগি আছে। এইজোপা জিকা বগাই আছে, জিকা বগাই আছে, ধুনীয়াকৈ জিকাজোপা বগাইছে, চাঙত বগাইছে। এতিয়া ওপৰলৈ গৈছেগৈ জিকাজোপা। এই জিকা ওপৰলৈ গ'লে ছিঙি খাবলৈ দিগদাৰ হ'ব, সেইকাৰণে মই তললৈ জিকাজোপা তললৈ আনি দিছোঁ। সুন্দৰ জিকা আপোনাৰ ওলমি লাগিব। এইজোপা জিকা গছ, এইজোপা হৈছে ক'লা হালধি, এইবোৰ ক'লা হালধি বুলি কয়, ঔষধি গুণযুক্ত ক'লা হালধি গছ, এইবিলাক ক'লা হালধি। তাৰপিছতে মই এতিয়া দেখাইছোঁ এইজোপা আম, তাৰপিছতে দেখাইছোঁ এইজোপা ভোট জলকীয়া,
আপোনালোকে চাওকচোন কিমান ভোট জলকীয়া লাগিছে দেখিছে। এইজোপাক আমাৰ অসমীয়া ভোট জলকীয়া বুলি কয়। কিমান ভোট জলকীয়া লাগিছে আপোনালোকে নিৰন্তৰকৈ সাংঘাতিক জ্বলা হয় এই জলকীয়াটো। অকল এইটো জলকীয়া অসমতেই পোৱা যায়। অসমৰ এটা থলুৱা জলকীয়া, সাংঘাতিক জলকীয়া, ভোট জলকীয়া বুলি কয়। এইজোপা ভোট জলকীয়া গছ, ইমান সুন্দৰ ভোট জলকীয়াজোপা আপোনালোকে নিশ্চয় দেখিছে। ওলমি ওলমি লাগি আছে, ওলমি ওলমি লাগিছে, ওলমি ওলমি লাগিছে। এয়া কেঁচা, আধা কেঁচাও আছে, পকা আছে। কিমান জলকীয়া! এইখিনি বজাৰ মূল্য নাই, আপুনি এইখিনি 50 টকামান বজাৰত ল'ব। কিমান সুন্দৰ বনিছে, ইমান ধুনীয়া ভোট জলকীয়া লাগি আছে। আপোনালোকে এই ভোট জলকীয়াখিনি দেখি নিশ্চয় খাওঁ খাওঁ লাগিছে। একদম বিৰাট ভাল লগা এজোপা সুন্দৰ জলকীয়া, ভোট জলকীয়া। নিজে নিজে গুটি পৰি এই চুকটোতে হ'ল। একদম ওলমি ওলমি লাগিছে, ওলমি ওলমি লাগিছে, ওলমি ওলমি লাগিছে। ইয়াত মই আপোনাক ক'ব পাৰি ভোট জলকীয়াজোপা দেখাবলৈ চেষ্টা কৰিছোঁ। এজোপা মোৰ ভোট জলকীয়া, ভোট জলকীয়া। এইজোপা গোল নেমু, গোল নেমু, এইজোপা গোল নেমু, ডাঙৰ গোল নেমু, গোল নেমু লাগে। তেনেধৰণে আমাৰ ইয়াতে বাৰীতে লাগি আছে। এতিয়া এইজোপা ভোট জলকীয়া চাওক কি সুন্দৰভাৱে লাগি আছে।